হাতীটো মৰা বুলি আমি খবৰ পাইছোঁ, কেনেকৈ মৰিল এইটো তাৰমানে ডক্টৰে পষ্টমৰ্টম কৰিলে তাহোনে ক'ব পাৰিব, ডক্টৰে ক'ব পাৰিব। সন্দেহ আমি এনেই সন্দেহ কৰিব, কিন্তু কি সন্দেহ কৰিম, তাৰমানে ধৰকচোন কিছুমান মানুহে তাৰমানে এই গুণাত কাৰেণ্ট ফিট কৰে, কিজানি সেইটোৰে হেৰি খাব পাৰে, নহ'লে কিবা বেমাৰ, এইটো কিন্তু ডক্টৰে কিন্তু ভালকৈ ক'ব পাৰিব। হাতীটো প্ৰাপ্তবয়স্কই। এইটো আমি কিন্তু এতিয়া কিন্তু ইয়াতে জাক আছে, জাকৰ পৰা ওলাই অহা বুলিয়ে ভাবোঁ। কিজানি এইটো তাৰমানে জাকতে থকা বুলিয়ে অনুমান হৈছে। এই জাগাখিনি এইটো তাৰমানে বৰজাৰ, আমি হেৰি মাৰাতে কালপানী আহিছে, কিন্তু বৰজাৰ বুলি কয়, এই বৰজাৰ কালপানী বনাঞ্চলৰ কাষতে পথাৰত হয়, ধাৰণি পথাৰৰ ওচৰতে বাউণ্ডাৰীত পৰি আছে। তদন্ত এনে প্ৰাথমিক তদন্ত, তাৰমানে আমি কি ধৰিব পাৰিম, আমিতো সেনেকুৱা ধৰবৰ আমাৰ কোনো হেৰি নাই না। এনেই দেখা যায়, অনুমান কৰিছোঁ হয় যে নিশ্চয় কাৰেণ্টত কিবা শ্বৰ্ট খাইছে, নহ'লে কিবা বেমাৰত মৰিছে। নাই, সেনেকুৱা কোনো ধৰণৰ চিন নাই। এনেতো কোনো আঘাত চাঘাত নাই, পানীৰ মাজত মানে আছে না, বুজা নাযায় কিবা আঘাত আহিছে, এইমাত্ৰ আহিল।